Hello guys. এতিয়া অলপকত ভাত খাই উঠিলো। এতিয়া 11টা বাজিছে। জাস্ট 11টা বাজিছে। 11:01 আৰু ৰাতিপুৱাতে ইমান মানে কি কয় ৰ'দটো ইমান ঠিক ফাটাকে দিছে। ইমান গৰম লাগিছে। সো বলক আজি ভিডিওটো আৰম্ভ কৰো। Welcome back to my YouTube channel. সকলোকে স্বাগতম আনটি ভিডিওলে। ভিডিওটো এতিয়া কৈ দিছো মই ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিব আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ডেসক্ৰিপচনত দি থৈ দিয়া আছে চেক কৰি লব So guys এয়া কি হয় বাৰু এতিয়া মোৰ পাৰ্সেল এটা আহিছে যেটো আগষ্ট 7 তাৰিখে নে 10 তাৰিখে আহিব লাগে কথাটো আজি আহিছে মানে আগতীয়াকে আহি পালে আৰু So এতিয়া এটো আনবক্সিং মানে আনপেকিং কৰিব লাগে सैनिटाइजर लगा लो सुए लो ये हमारा टिकलू सा सैनिटाइजर Amazon पर ऑर्डर কৰা হৈছে হৈছিলে মায়ে অৰ্ডাৰ কৰিছিলে তো এতিয়া ইয়াৰ ভিতৰত কি আছে বাৰু বলকচোন চেক কৰোঁ ইয়াত অলপমান সৰু এটা হোল পাইছোঁ বাৰু ঠিক দিব থাকিব নাই ডাইৰেক্টলি ফালি দিলে হৈ যায় Wah. 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 Frog. 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 Frog है ना की है ना कुटी है चलो खोल के देखते हैं अयो कपड़े मन भाले से কাপোৰটো ভাল লাগিছে কালাৰটো ভাল লাগিছে লং ফ্ৰক ভাল লাগে কিন্তু এই লং ফ্ৰক চাও কেনেকুৱা লাগিছে ভাল লাগিছে মই এইটো পিন্ধি কি যে আৰু মায়ে মানে ফাৰ্ষ্ট টাইম এটা ধমকা কাপোৰ ইউজ কৰিছে মোৰ কাৰণে ভাল লাগিছে মোক পিন্ধি বৰ ভাল লাগিছে ধুনীয়া আছে এইটো ডিজাইনটো ভাল লাগিছে এইখিনি বুটাম নিচিনা ইমান ভাল লাগিছে তো গাইস মোৰ বস্তুটো আহিলে এতিয়া পাপাৰ বস্তুটো ল'বলৈ যাওঁ মানে মোৰে বস্তু হয় আৰু মোৰ মোবাইলৰে অলপ সিম কাৰ্ড মেমৰি কাৰ্ড সিম কাৰ্ড বোলে মেমৰি কাৰ্ড ল'বলৈ যাওঁ অৰ্ডাৰ কৰিছিলে নে কি বোলে ন বাবা তাকে এতিয়া ল'বলৈ যাওঁ গৈয়ে আছোঁ কিনো ল'ব যাব লাগে একদম বঢ়িয়াকৈ আৰু এদিনতে 2টা 3টা বস্তু আহিলে কিনো লাগে ন এইটো বৰ ভাল লাগে এদিনতে চব বস্তু আহি যাব লাগে বোলে मनचाही चीज़ें सब एक ही दिन में आ जाना चाहिए वाह क्या बात है काश ऐसा होता लेकिन ऐसा कभी नहीं होगा ये गेट कब बना कि নোলাই আছে তো কেলে দেখি পোৱা নাই চুলিটো এতিয়া অলপমান তিয়াই দিলেতো পুৰা পাতল হৈ পিনে চকুত সোমাই আছে দেখতে रहिए আহি গ'লো চকুত পুৰা সোমাই আছে চকুৰ চুলিটো কি
এইটোতে আছে ভৰিটো বিষাই গৈছে জানো কেলে একদম মানে ভৰি বিষাই আছে এইকেইদিন কালি মোৰ এক্সাম মই নোসোমা ইয়াতে থাকিম কি কৰা যাব কৰিব আৰু ইমান ধুনীয়া লাগিছে আকাশটো क्या ही बताऊं ইমান ধুনীয়া লাগিছে খোলাই হৈ গৈছে এয়া লৈ ল'লে পাপাই ফ্লিপকাৰ্টৰ পৰাই লয় যেতিয়াহ'লে পাপাই মানে ফ্লিপকাৰ্টৰ পৰা বস্তু আহিলে মানে বুজি ল'ব আৰু যে পাপাই অৰ্ডাৰ কৰা হয় আৰু আমি এমেজন নহ'লে স্নেপডিলৰ পৰা কৰোঁ পাপাই কৰে ফ্লিপকাৰ্টৰ পৰা সেনেকৈ আৰু উল্টা পুল্টা হৈ থাকে এটা গ'ল ডেলিভাৰী দিবলৈ वाह क्या बात है আঁতৰি দিয়া শুনো ৰ'দটো একদম চিকচিকীয়াকৈ ওলাইছে ডাৱৰবোৰ ইমান ধুনীয়া লাগিছে কি যে কওঁ আৰু না শুনো গাড়ী পাপাই মাতিছে ব'লা উঠাগে বাইকত এয়া আমাৰ পাপা क्या ही बताओ मुझे इतनी खुशी हो रही है कि मेरा नया मेमोरी कार्ड निकल गया वाह क्या बात है अब क्या होगा अब बहुत अच्छा होगा अब तो तमाम अच्छा होगा घर जाके मिलते हैं घर गए लग पाए आसो या खुलिले हमार আনবক্সিং পেকেজটো আনবক্সিং বক্সিং কি কৰিছে আনবক্সিং কৰিছে বাৰু কি বস্তু হয় মেমৰি কাৰ্ড কিমান জিবি জানো 64 কাৰ ভাগৰ হয় মোৰ ইমান ডাঙৰ থাকে না পেকেটটো অকণমানি বস্তুটোকে ইমান ডাঙৰ কিবা লাগে ভালকৈ দেখাই দিয়া ইমান হিলাই আছা যে ইফালে দেখাই দিয়া এবাৰ এয়া এই হলু বস্তুটোৰ কাৰণে ইমান কিবা লাগে গাইজ আনবক্সিংটো কৰা হ'ল কিন্তু এটা বস্তু আনিব থাকি গ'ল যিহেতু গাইজ আমি এতিয়া ৰুকচিনলৈ যাওঁ মানে চব বস্তু অনা হ'ল কিন্তু খোৱা বস্তু অনা নহ'ল তাৰ কাৰণে এতিয়া দাদাৰ লগত যাব ওলাইছোঁ পাপাই বোলে নাযায় এতিয়া যাব মন যোৱা নাই চাওঁ এতিয়া ৰুকচিনতে যাওঁ নে ক'ত যাওঁ তো চলিয়ে সেয়া বস্তু ল'লোঁ একজেক্ট 100 মানে 100 ৰুপিছৰ লৈছোঁ পূৰা কি লৈছোঁ বন লৈছোঁ এটা ভাইটিৰ কাৰণে এক্সট্ৰাকৈ তাৰপিছত মিষ্টি মানে ৰসগোল্লা লৈছোঁ কিমান 4টা লৈছোঁ কি লৈছোঁ চিঙৰাটো পাহৰি থাকিলোঁ চিঙৰা একদম গৰম লৈছোঁ 5টা পূৰা 100 ৰুপিছ বঢ়িয়া আজি আমি ঠিকছে খাম আৰু বোলে ইমান যে হৰ্ণ বজাই নহয় পিছফালে আমাৰ বাইকৰ পিছফালে লগাই থ'ব লাগিব চাগে প্লিজ ন' হৰ্ণছ বুলিকে লগাই থ'ব লাগিব বোলে সুপ্ৰিম খিলাৰী থাকে নাই হৰ্ণ বজালে মানে ইমান মাৰে মাই গড চুলিটো পূৰা চকুত সোমাই গৈছে কেনেকুৱা লাগিছে মোৰ পূৰা খুলিব নোৱাৰে চকুটো তো अभी घर पे मिलते हैं ঘৰত গৈ পিনে লগ পাই আছোঁ তাৰপিছত খাম আৰু ঠিকছে গপা